এভৰিৱান, কি খবৰ? সকলোৰে খবৰ নিশ্চয় ভাল। আৰু আজি ৰাতিপুৱাই এতিয়া উঠি ঘৰলৈ যাবলৈ ওলাইছোঁ। মানে মোৰ ঘৰ তেজপুৰ, আৰু ভণ্টিৰ বিয়া, যিহেতু ভণ্টিৰ বিয়া আহি পালেহিয়ে, ঘৰলৈ যাব লাগিব, পূৰা এনজয় কৰিব লাগিব, ফূৰ্তি কৰিব লাগিব। আৰু সেইখন আমাৰ ঘৰৰ শেষ বিয়া। আমাৰ ছোৱালী 3জনী আৰু এই চবতকৈ সৰু ভণ্টিৰ বিয়া। তো যাব লাগে সোনকালে ভিডিঅ' বনাব লাগে, আপোনালোকক দিব লাগে। আৰু আপোনালোকে চাই যদি মোৰ ভিডিঅ'বিলাক ভাল পায় তেতিয়াহ'লে লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো কৰিশ্মা গুড লাইফ। তো আহকচোন ভিডিঅ'টো আজি এয়া দেখিছে লাগেজ পূৰা ৰেডি, পূৰা একদম পেকিং কৰি লৈছোঁ। অলপ দিন থাকিম যিহেতু। ময়ো গা পা ধুই গোঁসাই চাকি গছ দি ল'লোঁ আৰু তেনেতে তাইও উঠিলে। এয়া দেখিছে তাইও উঠিলে। এতিয়া তাইকো গা পা ধুৱাই মোক একদম ফ্ৰেছ কৰাই পেলাই কাপোৰ চাপোৰ পিন্ধাই ৰেডি কৰাওঁ আৰু এয়া ফাইনেলি আমি তলত আহি পাই গ'লোহি। এয়া দেউতাই, শহুৰ দেউতা মোৰ আগবঢ়াবলৈ আহিছে আমাক। আৰু এয়া তাইও পূৰা ৰেডি, এক্সাইটমেণ্ট পূৰা। আৰু এইখন হৈছে আমাৰ গাড়ীত বহিবলৈ জেগা নাই, ইমান বস্তু হৈছে, ইমান বস্তু পূৰা একদম বস্তুৰে গোটেই গাড়ীখন ভৰ্তি হৈ গৈছে। এয়া দেখিবলৈ পাইছে পূৰা আগে পিছে বস্তুৱে বস্তু। আৰু এতিয়া যাবলৈ ষ্টাৰ্ট দি দিছোঁ। তাই পূৰা বাই বাই দি আহিছে, কওক পূৰা বাই বাই দি গৈ আছিলে। আৰু এয়া পূৰা গৈ আছোঁ। এয়া হৈছে মোৰ মানুহজনৰ লগৰ, ভৱেশ বুলি কয় তেখেতৰ নাম। তেখেতো আমাৰ লগত গৈছে, যিহেতু মোক থৈ আহিব আৰু আহোঁতে অকলশৰীয়াকৈ পঠিয়াবলৈ মনটো বৰ বেয়া লাগে। সেইকাৰণেহে মই ক'লোঁ যে লৈ লোৱা তুমি তোমাৰ লগৰজনক। সেইকাৰণে লৈ ল'লে আৰু আমি দুজনী পিছত বহিছোঁ, যিহেতু তাই শুয়ে যাব। আৰু এয়া তাই খুব ধুনীয়াকৈ শুই আছে। আৰু এয়া আহি যোৰাবাট, এতিয়া পাৰেই হ'ব আৰু যোৰাবাট ক্ৰছ কৰিমেই এতিয়া। আৰু এতিয়া আহি পেলাই পালোহি চিতা জখলা। ইয়াতে একাপ চাহ খাই লওঁ বুলি কৈছোঁ। ইয়াত চাহৰ কোৱালিটিটো বহুত ধুনীয়া হয়, বহুত ধুনীয়া চাহ বনায়। আৰু ইয়াত চিংৰাটোও খাবলৈ বিৰাট টেষ্টি হয়। চিংৰা আৰু এইটো খাৰু টাইপৰ পিঠা এটাও দিয়ে, সেইটো বহুত টেষ্টি হয়। ইয়াতে চাহ আৰু পিঠা খাই লওঁ। আমাৰ এতিয়া চাহ, চিংৰা আৰু সেই খাৰু পিঠাটো খোৱা অলমষ্ট ডান। আৰু এতিয়া আকৌ বেক টু হোম। এয়া গৈ আছোঁ। আৰু এইবাৰ আকৌ তাই বাপেকৰ কোচতহে বহিলে, বাপেকৰ কোচত যাব বোলে। তাৰপাছতে এয়া বাপেকৰ কোচত বহি পেলাই বাপেকে চলাই আছে, তাইও ষ্টিয়াৰিং ধৰি আছে। খুব ভাল পায় বাপেকে চলালে। আৰু এতিয়া এনেকৈ নগাঁও ক্ৰছ কৰিলোঁ। নগাঁও ক্ৰছ কৰি পেলাই গৈ আছোঁ এতিয়া। তাৰপাছতে আৰু গোটেই দিনটোৰ ভিডিঅ' বনোৱাটো ইমান পচিবল নহয়, কাৰণ যথেষ্ট দূৰ হয়। আৰু কেঁচুৱা থাকিলেতো আৰু অসুবিধা। আৰু এয়া বিশ্বনাথ চাৰিআলিও পাম। আৰু তাইতো শুয়ে গৈছে মোৰ লগত। আৰু মোৰ যদি ভিডিঅ'টো চাই আজি আপোনালোকৰ ভাল লাগিলে তেতিয়া লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব কৰিশ্মা গুড লাইফ। থেংক ইউ।